সংঘটিত হৈছে এটা নাভুত নাচৰুণ ঘটনা। গোৰখপুৰ আৰক্ষীয়ে গোচৰ দেখা মাত্ৰকেই মূৰত হাত দিয়া অৱস্থা। গোৰখপুৰৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে চুবুৰীয়া। ৭০ বছৰীয়া বৃদ্ধই ২৮ বছৰীয়া পুত্ৰবধূৰ সৈতে মন্দিৰত গোপনে বিয়া কৰায়। বৰহলগঞ্জ কোটৱালী অঞ্চলৰ চাপিয়া উমৰাও গাঁৱৰ বাসিন্দা ৭০ বছৰীয়া কৈলাশ যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ বিমূৰত পৰিল আৰক্ষীও। ৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত কেনেকৈ পৰিল বোৱাৰীয়েক। কৈলাশ যাদৱে তেওঁৰ পুত্ৰবধূ পূজাক মন্দিৰত বিয়া কৰোৱাৰ পাছতেই পোহৰলৈ আহিল সকলো ঘটনা। বিবাহৰ পাছতেই পৰিয়ালে গোচৰ তৰাৰ পাছতেই পূজাই কয় যে তেওঁ নিজ ইচ্ছাৰে শহুৰেকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। বৰ্তমান দুয়োৰে এখন সুখৰ সংসাৰো আৰম্ভ হৈছে। কৈলাশ যাদৱ বৰহলগঞ্জ আৰক্ষী থানাৰ এজন চকীদাৰ। তেওঁৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছিল। কৈলাশৰ ৪টা সন্তানৰ তৃতীয় সন্তানৰ পত্নী আছিল পূজা। পূজাৰ স্বামী অৰ্থাৎ কৈলাশৰ তৃতীয় পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে। ইয়াৰ পাছতেই পূজাক অন্য এজন যুৱকলৈ বিয়া দিয়াও হৈছিল। কিন্তু কৈলাশ যাদৱৰ বোৱাৰীয়েক অৰ্থাৎ পূজাই নতুন পৰিয়ালটোক একেবাৰে ভাল নাপালে। বোৱাৰীয়েক পূজাই সেই নতুন ঘৰখন এৰি কৈলাশৰ সৈতে সুখৰ সংসাৰ আৰম্ভ কৰে। সামাজিক বাধা আঁতৰাই একেলগে থকাৰ সিদ্ধান্ত লয় কৈলাশ যাদৱ আৰু পূজাই। বয়সৰ লগতে সামাজিক বাধা আঁতৰাই তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে থাকিবলৈ সিদ্ধান্ত লৈছে। এই বিবাহ সমগ্ৰ অঞ্চলটোত আলোচনাৰ বিষয় হৈ পৰিছে আৰু সামাজিক মাধ্যমতো দুয়োৰে বিবাহৰ ছবি ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।